Good evening friends, Ahom Soli Sima Channelলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি আমি দিনটো কেনেকৈ কটালো তাৰে এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াইছো। আপোনালোকে চাই ভাল পালে নিশ্চয় লাইক, কমেন্ট, শেয়াৰ, সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। তেন্তে বলক কিমান দিন লাগে ন পোৱালি দিবলৈ? ইমান ধুনীয়া ধুনীয়া পোৱালিকেইটা। সিহঁতক খোৱাৰ কোনো কষ্ট নাই। বিস্কুট দিলে বিস্কুট খায়, গাজৰ, কবি। কিন্তু গেছ হ'বৰ কাৰণেও সাৱধান হ'ব লাগিব আপোনালোকে। ঘাঁহ বন যি হ'লেও খায় আৰু পুহিবলৈ বৰ বেছি কষ্ট নহয়। আপোনালোকে পুহো গ'লে পুহিব পাৰে আৰু যদি লাগে মোলৈ কণ্টেক্ট কৰিব পাৰে, মই লৈ আনি দিব পাৰিম। ইয়াত এটা আছে ন, ইয়াত ডাঙৰ ডাঙৰ কেইটা মানে এয়া দেখিছে সিহঁতে কলপাতো খাই দিছে। এইটো কলা আজি পথাৰলৈ আহিছোঁ ধান দাবলৈ। ধান দাই আছে পথাৰত মানুহে। মই চাহ পানী দিম, অলপ ধানো দাম। এয়া ভাত আনিছে পথাৰত ভাত খাবলৈ। পথাৰত নৰা গুণ লৈ ভাত খোৱা আমি যে বেলেগ, আপোনালোকে খালে গম পাব আৰু কিছুমানে খাইছে যদি গম পাইছেই নৰা গুণ লৈ ভাত খাবলৈ কিমান ভাল লাগে। এয়া দাৱনীয়া ওচৰ চাপি আহিছে ভাত খাবলৈ আৰু ধান কাটিও শেষ হৈ গ'ল। এতিয়া ঘৰলৈ যাব লাগে। বাই বাই।